बिटिआर नाथजोगी फरायसा आफादनि दैदेनगिरिफोरनि मोनसे हानजाया बावैसो फोसावजानाय हायर सेकेन्डारि आनजादाव लेटार नम्बर लानानै उथ्रिसार जानो हानाय फरायसाफोरनि नखराव सौहैदों। दुलाराय बिटिआर नाथजोगी फरायसा आफाद आरो उदालगुरि जिल्ला कमिटिनि बिबानगिरिफोरा जिल्लानि सेथि थाखोआव उथ्रिसार जानो हानाय फरायसाफोरखौ फुलाम गामसा होनानै मान बावो आरो फरायसाफोरखौ बरायनानै लायो। सेथि थाखोआव उथ्रिसार जानो हानाय फरायसाफोरा जाबाय फारियै माजबादनि 77 जौखोन्दो मोननो हानाय बिक्रम नाथ, टंला ननायखुथिनि अभिजित सहरिया 68 जौखोन्दो, आत्रिघाट नावबान्दानि सुस्मिता नाथ 86 जौखोन्दो, खैराबारि दुध गरमाखानि सुस्मिता देबनाथ 68 जौखोन्दो, निकिता देबनाथ 72 जौखोन्दो, अमित देबनाथआ 60 जौखोन्दो नम्बर मोननो हादोंमोन। मान बावनाय दोलोआव बिटिआरनि नाथजोगी फरायसा आफादनि मिरु आफादगिरि फुकन चन्द्र नाथ, लेङाइ आफादगिरि दनेश्वर नाथ, उदालगुरि जिल्ला नाथजोगी फरायसा आफादनि आफादगिरि जतिन नाथ, गाहाय नेहाथारि दीपक नाथ बिथांमोना बाहागो लायो। আমার উদালগুৰি জিলা নাথজোগী ছাত্ৰ সন্থাৰ বিষয়বীয়া সভাপতি আমাৰ যতীন নাথ, সম্পাদক দীপক নাথ আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ দানেশ্বৰ নাথ আৰু মই কেন্দ্ৰীয় সমিতিৰ বিটিআৰ নাথজোগী ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিজকে গৌৰৱান্বিত বোধ কৰিছোঁ। আজি আমাৰ অলপতে ঘোষিত হোৱা হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক যি শেষান্ত পৰীক্ষাৰ ফলাফল, এই ফলাফলৰ ক্ষেত্ৰত আমাৰ সহযাত্ৰীৰ ভিতৰত আজি আমি নিজেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আমাৰ 90, 86, 80, 75, 70%তকৈ অধিক আমাৰ ল'ৰা ছোৱালীবিলাকে নম্বৰ বা স্থান পাবলৈ সক্ষম হৈছে। আজি আমি ওদালগুৰি জিলাৰ নাথজোগী ছাত্ৰ সন্থাৰ উদ্যোগত আমি খৈৰাবাৰী, টংলা, পানাৰী, আটাৰীঘাট, নাওবান্ধা এনেধৰণৰ কিছুমান ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত গৈ আমি অভিভাৱকসকলৰ লগত কথা বতৰা আলোচনা হওঁ আৰু শিক্ষাৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিয়াৰ কাৰণে আমি অভিভাৱকসকলৰ লগত আলোচনা কৰিছোঁ আৰু লগতে আমাৰ যিসকল ল'ৰা ছোৱালী সুখ্যাতিৰে আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, আমি আটাইকেইজন ছাত্ৰ ছাত্ৰীলৈ বিটিআৰ নাথজোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু ওদালগুৰি জিলাৰ নাথজোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু বিটিআৰ শিক্ষা বিভাগক আমি আহ্বান জনাম যে প্ৰত্যেকটো জনগোষ্ঠীয়ে যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত অধিকাৰ পাইছে, আমাৰো বিটিচিত থকা নাথজোগীসকলৰ ল'ৰা ছোৱালীসকলে যাতে সা সুবিধাখিনি পায় আৰু লগতে আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী আছে 75 বা সুখ্যাতিৰে নম্বৰ লাভ কৰি যিবিলাক ল'ৰা ছোৱালী পাছ কৰিছে, এইসকল ল'ৰা ছোৱালীক স্থানীয় MCLA, MLAৰ জৰিয়তে সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি এইটো আহ্বান জনাম যে অনাগত দিনবিলাকত আমাৰ বিটিআৰ নাথজোগী ছাত্ৰ সন্থা, ওদালগুৰি জিলাৰ নাথজোগী ছাত্ৰ সন্থাৰ লগ লাগি শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক আমি গুৰুত্ব প্ৰদান কৰাৰ লগতে অভাৱী ছাত্ৰ ছাত্ৰীসকলক শিক্ষাত কেনেধৰণে আগবঢ়াব পাৰি তাৰ প্ৰতি আমি চৰকাৰৰ লগতে অভিভাৱকসকলৰ লগত আৰু শিক্ষা অনুষ্ঠানৰ লগত আমি আলোচনা আগবঢ়াম। আমি এইটো আহ্বান জনাম যে অন্য জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলে যেনেকৈ APSC, UPSC বা ডক্টৰ, ইঞ্জিনিয়াৰ বা ভাল এজন কৃষক, ভাল এজন মানৱ সম্পদ যেনেধৰণে গঢ় দিব লাগে, এই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীসকলক নিজৰ জাতিটোৰ লগতে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যাতে সৰ্বাংগীন বিকাশ হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ ওপৰত যথেষ্ট আছে, কাৰণ অভাৱী ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত চৰকাৰে যদি আৰ্থিক সাহায্য প্ৰদান কৰে বা তেওঁলোকক যদি বৃত্তি প্ৰদান কৰে, স্কলাৰশ্বিপ দিয়ে, তেনে মই ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীসকল আৰু অধিক উন্নতি হ'ব।
অন্যান্য জাতি জনগোষ্ঠীতকৈ BTCত নাথযোগী জনগোষ্ঠীটো বঞ্চিত হোৱা যেন অনুভৱ হৈছে, কি ক'ব? এইটো নিশ্চয়কৈ বাৰম্বাৰ আমি কৈ আহিছোঁ। আমাৰ BTC চুক্তি স্বাক্ষৰ হোৱাতে তেতিয়াই আমাৰ স্বয় জনগোষ্ঠীৰ লগত নাথ জনগোষ্ঠীটো আমাৰ সংৰক্ষিত শ্ৰেণীৰ বা প্ৰত্যেকটা ক্লাছৰ আমি গম পাওঁ। সেই সূত্ৰে আমি ৰাজনৈতিক ফালৰ পৰা আমি অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। সংৰক্ষিত আসনত থাকিও আজি আমাৰ BTR যিবিলাক নাথযোগীসকল আছে অতি পিছপৰা, আৰু তেওঁলোকৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো আমি খুব কমেই দেখা পাইছোঁ। গতিকে আমি BTR নাথযোগী ছাত্ৰ সন্থাই আহ্বান জনাম সন্মানীয় আমাৰ BTR প্ৰধানদেৱলৈ, আমাৰ স্থানীয় যিসকল MCLA আছে তেওঁলোকক যাতে অৱগত কৰাই যে প্ৰত্যেকটো সমষ্টিত নাথযোগীসকলে ক'ত কেনেধৰণে পিছ পৰি আছে, এই পিছ পৰি থকা জাতিটোক বা নাথযোগীসকলক আগুৱাই নিয়াৰ কাৰণে চৰকাৰীভাৱে আৰ্থিক অনুদান বা উন্নতিৰ ক্ষেত্ৰত যাতে চৰকাৰে ব্যৱস্থা লয়, আমি সেইটোকে আহ্বান জনাম।